জেচিপি আনি পেলাই আমাৰ এইফালে অহা যোৱা পথখন দুই চাইডে মানে জেচিপিৰ পৰা খান্দি দিয়ে। খান্দি দি পেলাই আমাৰ এই অঞ্চলৰ মানুহবিলাকে বহুত অসুবিধাত পৰিছে অহা যোৱা কৰিবলৈ কাৰণে। আৰু লগতে এতিয়া আমাৰ এইফালে নদীটোপি গৰা খহি আছে, গৰা খহি পেলাই ইমানে মানে দুখ কষ্টত আছে। এতিয়া গৰা খহি পেলাই আমাৰ এই চাইডৰ মানুহবিলাক সিপাৰে সিপাৰে বস্তু বাহিনী অনা নিয়া কৰিব লাগে, চাইকেলে কোনো এতিয়া পাৰ কৰিব নোৱাৰে। এইটোৰ কাৰণে আমি নিউজ যোগেদি জনাব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ যিকোনো বিধায়কবিলাক লগত আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি আমাক যাতে এই পথখন অতি সোনকালে বনাই দিয়ে যেন। কি ক'ব, কিয় আপোনালোকে কি ক'ব? হয়, আজি বহুত অসুবিধাৰ সৃষ্টি হৈছে। যোৱাকালি 2টা-2:30মান বজাত আহি পেলাই ৰেল বিভাগৰ পৰা আহি পেলাই এইখন বন্ধ কৰি ৰাখিছে। কিন্তু আমালোকৰ কৰাইবাৰী গাঁৱত ইমান ডাঙৰ বৃহৎ এখন গাঁও, 5-6খন গাঁও আছে। এতিয়া ইয়াত এই গাঁৱৰ মানুহ বহুত অসুবিধাৰ সন্মুখীন হ'বলৈ হৈছে। চৰকাৰক কি ক'ব, ডিপাৰ্টমেণ্টক কি ক'ব? গতিকে চৰকাৰক আমি এইটোৱেই ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে আমাৰ এই পথখন মানে নিৰ্মাণ কৰি দিয়ে আৰু যাতায়াত কৰিবলৈ সুবিধা দিয়ে। সংগঠনৰ ফালৰ পৰা কি পদক্ষেপ লৈছে এই বিষয়টোত? নমস্কাৰ। বিশেষকৈ আজি এইখনত আমি ৰাইজৰ মাজত উপস্থিত হৈ আমি খুব এটা ৰাইজৰ যি এটা প্ৰতিক্ৰিয়া সেইখিনি আমি অনুভৱ কৰিছোঁ ইয়াত। যিহেতু একমাত্ৰ এই মানে কৰাইবাৰী এই অঞ্চলৰ প্ৰায় 8ৰ পৰা 10খন গাঁও, মুঠ 1000ৰ ওপৰত যিটো মানে জনসংখ্যা পৰিয়াল হিচাপে বসবাস কৰি আছে। আজিৰ খুব এটা অনুতপ্ত এটা দেখা পাইছে ৰাইজক, কিয়নো এটা এই বৃহৎ এটা অঞ্চলৰ পৰা ৰাইজে একমাত্ৰ এই অহা যোৱা পথখিনি যিটো যোৱাকালি প্ৰায় 2-2:30 বজাৰ মাজত যিখিনি এটা চেণ্ট্ৰেলি এটা সিদ্ধান্ত লয়, যিখিনি অহা যোৱা পথ এটা যোৱাকালি জেচিপি লৈ পথখিনি উঠাই দিয়া হৈছে ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা। খুব এটা আৱেগিক এতিয়া ৰাইজৰ এটা চিন্তা এটা আহি পৰিছে। শেহতীয়াকৈ ৰাইজে আৰু সংগঠনে কি সিদ্ধান্ত লৈছে? আমি বিশেষ সংগঠন ফালৰ পৰা আমি এইটো সিদ্ধান্ত লৈ থৈছোঁ যে অনতিপলমে যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্ট তথা কেন্দ্ৰীয় চৰকাৰে যি এটা ৰেলৱে ডিপাৰ্টমেণ্টৰ দ্বাৰা যিখিনি এটা ৰাইজৰ যি উদ্দেশ্য আছে, ৰাইজৰ যি জীয়াই থকাৰ কাৰণে যি উদ্দেশ্য লক্ষ্য আছে, সেইখিনি তেখেতসকলে নিশ্চয় চাব লাগিব। আজি বৃহৎ এটা কৰাইবাৰী অঞ্চলৰ যি এটা ৰাইজৰ যি অহা যোৱাৰ পথ, এইটো অনতিপলমে আমি ভাবিছোঁ ৰাইজে ইয়াত এটা ব্যৱস্থা ল'ব লাগিব। অন্যথা ৰাইজৰ যেটা বিদ্ৰুপ এটা প্ৰতিক্ৰিয়া এটা সৃষ্টি হোৱাৰ এটা সমস্যা উদ্ভাৱন হ'ব পাৰে। ইতিমধ্যে উঠাই দিছে, ভঙাই দিছে। তো এই বৰ্তমান এই গোটেই কৰাইবাৰী গঞা ৰাইজে হয়তো যথেষ্ট আজি কষ্ট অনুভৱ হৈছে, অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাত এতিয়া সন্মুখীন হৈ আছে। লগতে নানান ইয়াত বৃহত্তৰ এইটো কৰাইবাৰী অঞ্চলৰ যি বেমাৰ আজাৰ, কিছুমান মহিলা নানান ধৰণৰ সেই সকলো অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট এতিয়া মানে সমস্যাটো এতিয়া পৰি আছে। আমি সংযুক্ত বড়ো গণমঞ্চ তথা আমি এই অঞ্চলৰ তেলাম আঞ্চলিক TMPকে লগতে মধ্যজনা আঞ্চলিক বড়ো ছাত্ৰ সংগঠন আৰু লগতে সংযুক্ত বড়ো গণমঞ্চ মধ্যজনা আঞ্চলিক কমিটি, আমি সকলো ইয়াত আজি একত্ৰিতভাৱে ইয়াত উপস্থিত হৈছোঁ। লগতে ইয়াত কৰাইবাৰী গাঁৱৰ গোটেই ৰাইজ ইয়াত উপস্থিত আছে, মাতৃসকল ইয়াত উপস্থিত আছে, ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে। আমি আজি সংগঠন ফালৰ পৰা এইখিনি সিদ্ধান্ত ল'ব বিচাৰিছোঁ যে যিহেতু উক্ত পথখিনি আগৰ যোৱা পথ সময়ছোৱাত যিখিনি মানে নানান ধৰণৰ মানে কাটলিৰ ভিতৰত ডিপাৰ্টমেণ্টক জনোৱা হৈছিলে, তথাপি এইখিনি কোনো এটা ফলপ্ৰসূ নহ'ল। কিন্তু আজি এইটো কাৰণে আমি সংগঠন হৈ এইটো এটা সিদ্ধান্ত লৈছোঁ যে যিহেতু এই সমস্যাখিনি আমি উপস্থাপন কৰিবৰ কাৰণে আমাৰ জোনাই মহকুমাৰ চাব ডিভিজন তথা জোনাই মহকুমাধিপতিৰ থ্ৰুৱে আমি ৰেলৱে বিষয়াসকল তথা আমি আমাৰ গুৱাহাটীৰ যিটো মানে মালিগাঁও মহাপ্ৰবন্ধক তথা GM তেখেতলৈ আমি মহকুমা ডিপটিৰ যোগেদি আমি এইখিনি যিটো আমাৰ সমস্যাখিনি উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু লগতে ৰঙিয়া ডিভিজন যিটো আমাৰ উপ কি এইটো উপমাণ্ডলিক
তেখেতলৈ আমি মানে এইখিনি আমি সমস্যাখিনি জনাব বিচাৰিছোঁ। আমি আশা কৰিছোঁ যে আমাৰ যি সমস্যা আমি জোনাই চাব ডিভিজনৰ মহকুমাধিপতিৰ থ্ৰুৰে আমাৰ যিখিনি এটা এই পথৰ যি সমস্যাসমূহ আমি উপস্থাপন কৰিম। লগতে আহি থকা সময়ছোৱাত যিটো আমাৰ MP আছে কৰণ বড়ো ছাৰ আছে আৰু আমাৰ জোনাই সমষ্টিৰ বিধায়ক তেখেতসকলক আমি এইখিনি পত্ৰ আমি প্ৰেৰণ কৰিম। আশা কৰিছোঁ তেখেতসকলে সকলোৱে লাগি এই অঞ্চলৰ সমস্যাখিনি যেন সমাধান কৰি দিয়ে এইখিনি আমি আশা ৰাখিছোঁ। আজি এইখিনিত মই এইখিনি ক'লোঁ, ধন্যবাদ। আমি সংগঠনৰ ফালৰ পৰা আমি আগৰ পৰা এইটো অকল চৰকাৰে বি জানে আমি মেমৰেণ্ডাম বি দিছোঁ, কিন্তু আজি চৰকাৰ জানি বুজি আজি এইটো কামটো কৰিছে ৰেল বিভাগে। সেইকাৰণে আমি সংগঠনৰ ফালৰ পৰা আমি জনাইছোঁ অতি শীঘ্ৰে এই ৰাস্তাটো লক্ষীপুৰ যিটো কৰৈবাৰী যোৱা ৰাস্তাটো এইটো এতিয়া বন্ধ কৰি ৰাখিছে। সেইকাৰণে অতি শীঘ্ৰে চৰকাৰে ৰেলৱে চৰকাৰে এইটো ৰাস্তাটো খুলি দিবলৈ আমাৰ সংগঠনৰ ফালৰ পৰা আমি সিদ্ধান্ত লৈছোঁ। সেইকাৰণে আমি যিহেতু যাতায়াতটো যিটো দৰকাৰ হৈছে, কিছুমান বেমাৰী ইয়াতে অহা যোৱা কৰে আৰু গাড়ী ঘোঁৰা অহা যোৱা কৰে, সেইকাৰণে বহুতো অসুবিধা হৈ আছে এতিয়া। সেইকাৰণে চৰকাৰে ৰেলৱে চৰকাৰে অতি শীঘ্ৰে এই যাতায়াতটো খুলি দিব বুলি আমি অসম চৰকাৰ আৰু ৰেলৱে বিভাগক কি ধৰণে যোগাযোগ কৰিব বিচাৰিছে? আমি এতিয়া মেমৰেণ্ডাম চিভিল এছডিঅ'ত আমি আগতে দিছিলোঁ। এতিয়া আমি যিটো মেমৰেণ্ডাম আমি যুগুত কৰিছোঁ, আমি চিভিল এছডিঅ'ত আৰু অসম চৰকাৰক আমি এই মেমৰেণ্ডাম আমি দাখিল কৰিম আমি সংগঠনৰ ফালৰ পৰা। সেইকাৰণে আমি অতি শীঘ্ৰে এই মেমৰেণ্ডাম আমি দাখিল কৰিম আৰু অতি শীঘ্ৰে চৰকাৰে এই মেমৰেণ্ডাম যোগেদি আমাক এই যাতায়াতটো খুলি দিব বুলি আমি আশা